welcome to my channel. বৰ্তমান মই যাব ওলাইছো মাৰ লগত ডক্টৰৰ ওচৰত। ডক্টৰ তাত আগতীয়াকৈ নামটো দিছিলোঁ আৰু আমাৰ এইটো নম্বৰ পৰিছে বাৰু ফাৰ্মাচীখনৰ নামো নাই ডক্টৰ য'ত বহিব তাত গৈহে গম পাম আৰু দেখিলে সুধি ল'ব লাগিব বাৰু মানুহক আৰু আমি পাই গ'লোহি বিচাৰি তাৰপিছত আমাৰ জলদি দেখুওৱা হৈ গ'ল কিয়নো আগতীয়া নামটো দিয়া আছিলে আৰু এইখিনি দাৱাই দিছে তাৰপিছত আমি আহোঁতে দেউতাক মাতিলোঁ কিয়নো বহুত দূৰ খোজ কাঢ়িছিলোঁ যোৱাৰ টাইমত আমি ফাইনেলি ডক্টৰৰ ঘৰৰ পৰা আহি ঘৰ পাই গ'লোঁ ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ চাই যাওক আৰু মোৰ আগৰ ভিডিঅ'ত ৰিকুৱেষ্ট কৰিছিলে যে মোৰ ফুলখিনি চাব বিচাৰিছিলে আৰু এইখিনি আজি মই দেখুৱাইছোঁ পাহৰিয়ে আছিলোঁ দেখুৱাবলৈ আজি ভাবিলোঁ চুঙাতে মাংস বনাম মুৰ্গীৰ আৰু তাৰ কাৰণে এডাল বাঁহ লাগিব এডাল ল'ব আহিছোঁ ভাইটিৰ লগত এইখিনিতে কাটি দিবা আৰু এটা ব্ৰইলাৰ এইখিনি মই ফ্ৰাই কৰিছোঁ এইখিনি তৰকাৰী বনাম আৰু এইখিনি মই চুঙাত দি বনাম এইখিনি ৰেডি কৰি থৈছোঁ পিঁয়াজ নহৰু আৰু এইখিনি মই গোটেইখিনি চুঙাত দিবৰ কাৰণে ৰেডি কৰি থৈছোঁ আদা নহৰু পিঁয়াজ হালধি গুড়ি জিৰা জলকীয়া এইখিনি দি ইয়াতে দুটামান তেল দিম আৰু অলপ নিমখ দিম আৰু এইখিনি মই ধুনীয়াকৈ ভালদৰে সানি ল'ম গোটেইখিনি আৰু তাৰপিছত মই কাটি থোৱা চুঙাকেইটাত মাংসখিনি এনেদৰে ভৰাই দিলোঁ ओ भाई मारो मुझे मारो আমাৰ চুঙাৰ মাংস বনি আছে এয়া আমাৰ চুঙাৰ ৰেডি Sama khá là cột मजा
নকৰিছোঁ ভাল বেয়া কথা